কাম হ'ল কি দেখুৱাই আছোঁ অলপ এইটোৱে সজোৱা গ'ল অলপ এইটো আমাৰ বিষ্ণু মন্দিৰ কাম চলি আছে এনেকৈ সজোৱা হৈছে ৰাতিপুৱাৰ পৰা কামত লাগি আছে মানুহখিনি গোটেইখিনি এনেকৈ সজোৱা গৈছে একদম মালাৰ কাম গোটেইখিনি আমি মিলিজুলি কৰি আছোঁ আৰু এইটো দেখিছে নহয় ইয়াতে মণ্ডপটো মানে ইয়াতে তৈয়াৰ কৰা গৈছে ইয়াতে মূৰ্তিটো আনি পোৱা যাব দেখিছে নহয় অলপ দূৰৰ পৰা দেখাব চেষ্টা কৰিম এইখন আমাৰ মুখ্য দুৱাৰ ভিতৰলৈকে যাম ৰাতিপুৱা কাম কৰিলোঁ মণ্ডপৰ কাম আৰু লগৰ এজন আহিছে আজি লক্ষী পূজা কিবা দুই এষাৰ ক'বা নেকি সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জনালোঁ লক্ষীয়ে যেন সকলোৰে ঘৰবোৰ ভৰপূৰ কৰি তোলে তাৰে কামনা কৰিলোঁ ব'লা ভিতৰলৈকে যাওঁ ব'লা কি হয় মণ্ডপৰ কাম চলি আছে পূজা পূজা লাগিছে নে পুৰা কিন্তু একদম বঢ়িয়া মজা হা গধূলি হৈ যাব ন বঢ়িয়াকৈ এইবিলাক চলি আছে কাম এই গাড়ী ৰেডি হৈ আছে আমি যাম গোটেইবিলাকে যাম আৰু গোটেইবিলাক ৰখি আছে এইটো পিংকু ইয়াৰ গাড়ী লৈ যাম আমি পিংকু লগৰ ল'ৰা আৰু ভিতৰত বহি আছে অলপ এইফালে ওলাই অলপ শনিন্দ্ৰ অলপ কিবা দুই এষাৰ বাহিৰত ওলাই আহা আমি যে স্মৃতিৰ মন্থন আমি সৰুতে জানাই গৈছিলোঁ আমি সকলোৱে আজি আকৌ বহুত বছৰৰ মূৰত আমি আমি বহুত দিনৰ মূৰত আমি যাব ওলাইছোঁ একেলগে এই শনিন্দ্ৰ আছে শনিন্দ্ৰই কিবা এটা ক'ব সৰুতে জানাই গৈছিলোঁ আজি আকৌ যাব ওলাইছোঁ আমি আজি মানে লক্ষী পূজাৰ যিটো প্ৰতিমা আমি আনিবলৈ যাম ভাল লাগিছে আগৰ এই যেতিয়া আমি সৰু থাকোঁতে গৈছিলোঁ সেইবিলাক কথা মনত পৰি গ'ল লগ পালোঁ বহুত দিনৰ মূৰত এতিয়া এইটো মোৰ দাদাই হয় এই ইউটিউব চেনেলটো খুলিছে নতুনকৈ মোৰো এটা আছে শনিন্দ্ৰ স্কপ বুলি মোৰতো ছাবস্ক্ৰাইব কৰি দিব লগতে ইয়াতো ছাবস্ক্ৰাইব কৰি দিবা আৰু আগতে যাবলৈ ৰেডি হৈছোঁ গোটেইবিলাকে ব'লা গোটেইবিলাক আহিছোঁ মূৰ্তি লোৱা ঠাই পালোঁ প্ৰতিমা বনাইছে এইবিলাক বনোৱা আছে আমাৰতো বনোৱা আছে চেফটি উঠি আছে বৰ্তমান কিমান বছৰৰ মূৰত এনেকৈ আমি মূৰ্তিটো লোৱা হৈ যাতে হাতত প্ৰতি বছৰে আহে কিন্তু কোনো বছৰ মিছ হৈ যায় কেতিয়াবা সময় মিলে কেতিয়াবা নিমিলে এনেকৈ এইখনটো এনেকুৱা লাগে এইখনটো এনেকুৱা লাগে একেবাৰে এতিয়া বুজাব নোৱাৰা ক্ষণ হয় আমাৰ চবৰে বহুত ভাল লাগে সেইটো মানে আমাৰ বছৰত এবাৰ আহে আমাৰ লক্ষী পূজা আৰু গোটেই গাঁৱত আমি যিমান ব্যস্ত থাকিলেও বাহিৰত লক্ষী পূজাৰ দিনা আমি সকলোৱে গাঁৱত আহি একেলগ হওঁ আৰু আমি পূজাটো হেৰি কৰোঁ আৰু বিশেষকৈ আমাৰ মূৰ্তি নিব অহা সময়খিনি চবতকৈ বেছি স্মৰণীয় হয় আমাৰ তাক এটা ফটো আছে আমাৰ বিশেষ মৰমৰ দাদা কিবা দুই ক'ব আজি আমি মূৰ্তি নিব আহিছোঁ কেনেকুৱা মনোভাৱ ভালেই মনোভাৱ প্ৰতি বছৰে অহাৰ লগ বন্ধুৰ লগত ভালেই লাগে
আমি লক্ষী পূজা যে পাতোঁ লক্ষী পূজাখন কিহৰ কাৰণে পাতিব লাগে আমি যে অসমীয়া সমাজৰ এইটো ঐতিহ্যমণ্ডিত এটা অনুষ্ঠান আৰু আমাৰ মানে লক্ষ্মীৰ যিটো ধানৰ দেৱী হয় আমি সকলোৱে বিশ্বাস কৰোঁ গতিকে সেইকাৰণে আমি লক্ষী পূজা কৰোঁ আৰু অসমীয়া জাতি বা হিন্দু জাতি সেইকাৰণে পতা যায় একচুৱেলি লক্ষ্মী মাৰ মাহাত্ম্য কি আপুনি জানে নেকি অলপমান ক'ব পাৰিব নেকি মাহাত্ম্য বিশেষ নাজানো এইটোৱে জানো এইটো লক্ষ্মী দেৱী হৈছে আমাৰ নাৰায়ণৰ পত্নী তেখেতক আমি ধন ধানৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে পালন কৰোঁ হয় গতিকে তেখেত সন্তুষ্ট থাকিলে আমাৰ বিশ্বাস আৰু আমাৰ সদায় মানে দুখীয়া ৰাইজৰ বহুত উপকাৰ হয় বুলি আমি সকলোৱে বিশ্বাস কৰোঁ ধনে ধনে আগুৰি ধৰে সেইটোৱে আৰু ধন্যবাদ জনাইছোঁ আপোনাক আচ্ছা আমাৰ পূজাখনৰ পুৰোহিত মহাশয় এইজন এখেতক দুআষাৰ কথা সুধিম আমি যে লক্ষ্মী পূজাখন কৰোঁ লক্ষ্মী মাক সন্তুষ্ট কৰিবলৈ আমি কি কৰিব লাগে জননী হ'ল মাই গতিকে লক্ষ্মী মাই আমি তেওঁক সেৱা লওঁ তেওঁক বিভিন্ন নানান ৰঙৰ ফুলে বা হেৰিয়ে বা নানান তেওঁক উচৰ্গা কৰা যায় পূজা দিয়া যায় তাতে দোষ অপৰাধ কৰে হয় বুলি তেওঁ আমাক চকু মেলি চায় আৰু অন্য অন্য হেৰি আছে কিবা ৰাইজৰ আশীৰ্বাদ সেৱা এইটো লয়ে বেলেগ আৰু বিশেষ কথাটো বেলেগেই আছে প্ৰত্যেকৰে বেলেগ বেলেগ থাকে পূজা ঠাই বিশেষকৈ পূজা 3 দিনক গেলি ৰাখে হেৰিবিলাক এইবিলাকতো আছেই এতিয়া আমাৰ আচলতে এদিনেই কিন্তু কিছুমানে এতিয়া ঠাই বাই ব্যৱসায় ভিত্তিত 3 দিন 4 দিনক গেলি ৰাখে কথা এইখিনিয়ে আৰু আমি এই পূজা মণ্ডপত যে কোমোৰা যে লগাওঁ কোমোৰাটো কিহৰ কাৰণে আমি লগাব লাগে কোমোৰাটো এইটো আমাৰ বগা বস্তু এইটো কোমোৰাটো এটা দেৱংগ বস্তু আৰু এইটো হেৰিও হয় মই ভাঙি নকওঁ বলি যেনিবা হয় আৰু কুঁহিয়াৰ লাগে নতুন বস্তু লাগে নতুন তামোল লাগে নতুন গছৰ নতুন ফল মূল এইবিলাক তেওঁৰ আগত আমি আগবঢ়োৱা যায় বা উচৰ্গা দিয়া যায় সেইবিলাকে আৰু অন্য অন্য মিঠাই বা হাবি চাবি এনেকৈতো থাকেই আমাৰ এইবিলাক দিয়া যাব কোনো কথা নাই গতিকে এতিয়া ক'ব লগা বিশেষ হেৰি নাই আৰু আমি মূৰ্তিটো যেতিয়া আনো আনিলে মুখত এখন কাগজ বা কাপোৰ এখন দিয়া নাযায় সেইটো তাৰমানে তেওঁক আমি নেদেখাকৈ আনি ইয়াতে আমি প্ৰতিষ্ঠা কৰি পেলাই তেওঁৰ বন্ধনটো আমি খোলা যায় এতিয়া শান্তি কৰি পেলাই তেওঁক আমি খুলি দিম তেওঁ খোলা যোৱাৰ পিছত তেওঁ আমাৰ সমাজৰ ফালে বা তেওঁৰ ফালে আমি চাব লাগিব বা তেওঁক আমি সেৱা ল'ম বা হেৰি পুষ্পাঞ্জলি কৰি থাকিম সেয়াই আৰু লক্ষ্মী পূজা কিবা আপোনাৰ মাক সন্তুষ্ট কৰিবৰ কাৰণে কিবা নিয়ম আছে নেকি তেনেকুৱা লক্ষ্মী পূজা হেৰি আছে এইটো সৃষ্টিৰে বস্তু আৰু ইতিহাসৰ পৰাই চলি আহি আছে বা সেইমতে আমি কৰি আছোঁ গতিকে যিমানখিনি গ'লে আমাৰ মানুহে ধৰ্ম নীতি আচাৰ ব্যৱহাৰ বা যিখিনি পাৰে শক্তি অনুযায়ী কোনোবাই বহল কৰিব পাৰে কোনোবাই ঠেককৈ কৰে তেনেকুৱাকৈ পৰ্যায় হৈ কৰি থাকবয়ে বা কৰি থাকবয়ে গতিকে আৰু বিশেষ মই আৰু হেৰি নকৰোঁ ঠিক আছে আপোনাক ধন্যবাদ জনাইছোঁ বন্ধুসকল মেইন কথা কি জানানে আমি সদায় লগৰবোৰে আমি পূজা চাব আহোঁ আজি লক্ষ্মী পূজাৰ কাৰণে আমি আহিছোঁ চাবৰ কাৰণে আমাৰ লগৰ এটা আছে সি সদায় আমাক এৰি এৰি দিছে আৰু কেইদিনমান আগতে দুৰ্গা পূজা গ'ল আমি এখন বাইকত 4জন যাব লগা হৈছে এতিয়া সি ব্যস্ত বা পুতলা কিনাত এইজন ল'ৰা মোৰ লগৰ ল'ৰা সি মানে সদায় পূজা চাব আজিও যোৱা বাৰ কৰিছে ইয়াৰ লগত আমি নাৰী কালি মানে আমি ইয়াৰ পৰা কালি আমি নাৰী চিঙা নাম পাতিম দোকানী হৈ আছে দেখা না ৰন্ধনৰ দোকান দেখাম আমি কালি কিন্তু নাৰী চিঙা নাম দিম বেছি কৈছে নহয় এয়া দোকানী কিমান দাম ল'ব নিজে দোকানী ওলাইছে আপুনি কিমানত দিব সেই দাদাক খেদিব মালিকক খেদিব এতিয়া সেয়া দেখিছে নাই যদি লয় 300 টকা দিয়ক 300 টকা 150 টকা দিম হয় যদি ইয়াক এতিয়া আমি পঠাম ইয়াক নাৰী চিঙা নাম দিম ইয়াক বন্ধু ইমান কম দামত আমি ল'ব লাগিব এয়া মোৰ লগৰ ল'ৰা দোকানী হ'ল মানে কি এই বন্ধু দোকানী আপোনালোকে বন্ধুৰ দোকানত আহক তোলা কিনক ডিছকাউণ্ট হ'বনে কিবা কিমান ডিছকাউণ্ট হ'ব মানে আপোনালোকে যদি কাষ্টমাৰ বহুত আহে তেতিয়াহ'লে ডিছকাউণ্ট কিবা এটা দিব দাদা সেইটো মই ল'লোঁ হয় কিমান পাৰ্চেণ্ট ডিছকাউণ্ট দিব সেইটো কওক এইটো মই ল'লোঁ হয় কিমান পাৰ্চেণ্ট ডিছকাউণ্ট দিয়ে সেইটো কওক আপুনি অ'নাৰ হয় হেল্ল' এই তেখেতক মাতকচোন এই অ'নাৰ